নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। সেৱা SSLC এক্সামৰ যিসকলে ভাবিছিলে যে অমিক্ৰণ বা কৰোণাৰ কাৰণে SSLC এক্সাম নহ'ব পাৰে, তেওঁলোকক কৈ দিছোঁ যে ইতিমধ্যে সেৱাৰ তৰফৰ পৰা টাইম টেবুল আহি গৈছে মেট্ৰিক পৰীক্ষাৰ কাৰণে। সেইখন দেখা পাইছে টাইম টেবুল মৰ্ণিং 9টাৰ পৰা 12টালৈকে আছে, আফটাৰনুন 1:30ৰ পৰা 4:30লৈকে আছে। ঠিক আছে, 11 মে 2022 আছে ইংলিছ। ঠিক আছে, পাছবেলা নাই। আৰু 13 মে'ত আছে আছামিছ। ঠিক আছে, পাছবেলা নাই, অকল আগবেলাই আছে। ঠিক আছে, 15 মে তাৰিখে আছে। তাৰপিছত আছে 17 মে তাৰিখে আছে জেনেৰেল মেথমেটিক্স, পাছবেলা নাই। আৰু 18 মে তাৰিখে আছে আপোনাৰ পাছবেলা আছে মিউজিক ডান্স এইবোৰ আছে। ঠিক আছে, 19ত আছে আপোনাৰ বড়ো মণিপুৰী ইলেক্টিভ ছাবজেক্ট হয় এইবোৰ। ঠিক আছে, 21 তাৰিখে আছে মে'ৰ MIL। ঠিক আছে, 22 মে আছে ফাইন আৰ্টছ পাছবেলা আছে। আৰু 25 মে তাৰিখে আছে আপোনাৰ জেনেৰেল ছায়েন্স। আৰু 29 মে তাৰিখে আছে ছ'চিয়েল ছায়েন্স, পাছবেলা নাই। আৰু 31 মে তাৰিখে আছে হিন্দী আৰবিক এইবোৰ আছে। আৰু 1 জানুৱাৰী দিনাখনি আছে সংস্কৃত আৰবিক এডভান্স মেথমেটিক্স এইবোৰ আছে ইলেক্টিভ ছাবজেক্ট। ঠিক আছে, যিসকলে ভাবিছিলে যে এতিয়ালৈকে যিহেতু কৰোণাৰ বা অমিক্ৰণৰ পৰা এক্সাম নহ'ব পাৰে, তেওঁলোকে সোনকালে পঢ়িবলৈ আৰম্ভ কৰক। আৰু যদি আপোনালোকক SSLC এক্সামৰ আগৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ লাগে, তেতিয়াহ'লে আমাৰ চেনেলত ইতিমধ্যে দিয়া হৈ আছে। প্ৰতিখন পেপাৰে আছে, 2018ৰ পৰা আছে, 2020 আছে, 2019 আছে, সকলোবোৰ আছে পেপাৰ। গৈ এবাৰ চেক কৰিব পাৰে চেনেলটোত। আৰু যদি চেনেলটোত আপোনালোক নতুন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। মই যিহেতু কুৱেশ্যন পেপাৰবোৰ দি থাকোঁ, 11 মে'ৰ পৰা আছে। মই কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰি মেথমেটিক্সৰ বা ইংলিছৰ হওক সেইবোৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, ধন্যবাদ। আৰু যিসকলে পঢ়া নাই তেওঁলোকক কৈ দিছোঁ তেওঁলোকে পঢ়িবলৈ আৰম্ভ কৰক, যিহেতু বেছি টাইম নাই। আৰু এটা ছাবজেক্টত বেছি কেইদিন গেপ দিয়া নাই, আপোনালোকে চাব পাৰে। 11 মে তাৰিখে আছে, আকৌ অকল এদিন এৰি আকৌ 13 তাৰিখে আছে। ঠিক আছে, তাৰপিছত আছে 15 তাৰিখে অকল 13, 14, 15। ঠিক আছে, অকল এদিন আছে। লাষ্টলৈ আছে কেইদিনমান, 2 দিন বা 3 দিনৰ গেপ আছে, বেছি দিন নাই। আগতে যিহেতু বহুত কেইদিনৰ গেপ থাকে। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো।